खुलुमबाय स्टुडियोआव आं आमिना सरगियारि अभ्यापुरियाव सिनाय मोनै गथ'सा बोखांदों बङाइगाव जिल्लानि लेंटिसिङा पुलिस थानानि बेन्दोङाव थानाय डुमुरिया सेथि खोन्दो 2 नं रायजोनि लामा खाथियाव सासे 7 एबा 8 बोसोरनि सिनाय मोनै गथ'साखौ मोनाबिलि 7 रिंगासो समाव ओनसोलनि रायजोफोरा नुनो मोनो लेंटिसिङा पुलिस थानायाव खौरां हरनायाव पुलिसा बोखांनाय जायो दासान्दै लेंटिसिङा पुलिस थानायावनो दोननाय जादों सोरबा जुदि बे गथ'साखौ सिनायोब्ला एबा बेनि आबुं थंखौ मोनथियोब्ला लेंटिसिङा पुलिस थानासिम खौरां लानो थाखाय साहा सालमारा जिल्ला आमसुआ खावलायहरदों আজি সন্ধিয়া অনুমানিক 7 বজাত আমাৰ লেংটিচিঙা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ডুমুৰিয়াত এটি 7-8 বছৰীয়া ল'ৰা শিশু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি অনাই ঘূৰি থকা দেখা পায় লেংটিচিঙা আৰক্ষী চকীত যোগাযোগ কৰে আৰু লেংটিচিঙা আৰক্ষী চকীৰ পৰা শিশুটোক উদ্ধাৰ কৰি বৰ্তমান লেংটিচিঙা আৰক্ষী চকীত ইয়াতে ৰখা হৈছে আমি হয়তো বিভিন্ন মাধ্যমত আমি যোগাযোগ কৰিলোঁ কিন্তু এতিয়ালৈকে শিশুটোৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়েও ওলাব পৰা নাই আৰু মানে এনে কোনো ধৰণৰ লেংগুৱেজ ভালকৈ ক'ব নোৱাৰে নিজৰ পৰিচয় ক'ব নোৱাৰে এটা শব্দ কৰে সেই শব্দটোহে আমি শুনিবলৈ পাইছোঁ কিন্তু কোনটো ঠাইৰ হয় বা কি ভাষা তেওঁ কয় একো গম পোৱা নাযায় তো গতিকে কোনো হতাশয় ব্যক্তিক আহ্বান জনাইছোঁ আমি আমচুৰ উত্তৰ সালমাৰা জিলা সমিতিৰ ফালৰ পৰা কোনো হতাশয় ব্যক্তি যদি তেখেতৰ পৰিচয় জানে তো লেংটিচিঙা আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আমি ইয়াৰে বিনম্ৰতাৰে আহ্বান জনাইছোঁ আৰু ৰাইজক এই বাৰ্তাটো বিয়পাই ল'ৰাটোৰ আচল পৰিচয় ওলাই পেলাই ল'ৰাটোৰ পৰিয়ালক সমজাই দিয়াৰ কাৰণে সহযোগিতা কৰাৰ বাবে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ।